গুড মৰ্নিং গাইজ। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ' চোৱাৰ আগতে যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লগতে যিসকল পুৰণা ভিউৱাৰ্ছ হয় তেওঁলোকে এনজয় কৰক আৰু চাওক মই আজি কি বনাইছোঁ। দেখোনতে গম পাইছেই নহয়। কি কৰি আছা এইটো? আজি ঔটেঙাৰ লগত কিবা বৰালি মাছ বনাম। এইকেইটা বৰালি মাছ ঔটেঙাৰ লগত বনাম। ঔটেঙা তাৰপিছতে এইকেইটা শুকাই দিম। এতিয়া শুকাই পিনে ওপৰত শুকাই দিম আৰু এতিয়া কোন কি বৰালি মাছ এয়া বিলাহী হালধি মাখি দিছোঁ, মাখি চাখি পৰিব বুলি। তাৰপিছতে ৰ'দত শুকাই ল'ম প্ৰথমতে, তাৰপিছতে শুকাই মেলি আকৌ জুইত দিব লাগিব। কৰি লওঁ, শুকালে ভাল লাগিব চাগে। শুকালে খাই ভাল লাগিব। চিকা বৰালি নেকি? নামটো নাজানো। কি বৰালি এইটো? চিকা বৰালি বুলি কয়। সৰু সৰু ক'লে এনেকুৱা মানুহে তেনেকুৱা কথা কয়। তাৰপিছতে এইকেইটা এতিয়া বৰ্তমান এইকেইটা পিছত বনাম। এইটো ৰ'দত শুকাই থৈ আহোঁ ওপৰত। তাৰপিছত এইকেইটা ঔটেঙাটো অলপ পাছত বনামেই আৰু। তাৰপিছত এই শাক পাচলিকেইটা ইয়াত ফ্ৰিজত ভৰাই থৈ দিওঁ। আজি আৰু শাক পাচলি নাখাওঁ। বৰালি মাছটো কি হ'লে ঔটেঙাৰ লগত? ঔটেঙাৰ লগত বনাম। ভাল লাগিব টেষ্টি। আৰু ৰ'দো বহুত পৰিছে, গৰম পৰিছে, টেঙা খাব লাগে। এই গৰমত তাতে বৰালি মাছ যে মই ঔটেঙাৰ লগতে বনাম আৰু। বৰালি মাছটো চবৰে খৰিচা, এই বাঁহৰ খৰিচা বনোৱা যিটো টেঙা, তেনেকুৱা লগত পটুকৈ খাব নালাগে। সেইটো খাবই নালাগে। সেইটো কৰ্দৈ টেঙাৰ লগত এনেকৈ বনাব নালাগে। বৰালি মাছটো চব বস্তুৰ লগত মেটচ নহয়। এইটো বিষক্ৰিয়া হৈ যায়। ঔটেঙা টেঙা হ'লেও ঔটেঙাটো কিবা নহয়, এফেক্ট নকৰে। ধুনীয়া মাছটো, সৰু হ'লেও তাজা হৈ আছে ন? তাজা কাৰণে ল'লোঁ আৰু এইকেইটা। এতিয়া শুকাই দিম। শুকাই মানে দীঘলে দীঘলেও খাম, আকৌ নামচিং বনায়ো খাম। মজা মজা। এইকেইটা বনাব তাৰমানে। ক'ত নিয় এইফালে? ক'ত নিয়? কোৱা ওপৰত শুকাই দিবি। ৰ'দত তাতে জুইত অলপ শুকাই ল'ব লাগিছিলে আকৌ। এনেকৈ থ'লে নহ'ব নহয়। বহলকৈ থ'ব লাগে। চালনী নাই নেকি? চালনী আছে, কিন্তু ইয়াত শুকাই লওঁ প্ৰথমতে। বাঁহ, একচুৱেলি বাঁহৰ চালনী হ'ব লাগে। আছে সেইটো এতিয়া নহয় ৰ'দত।